ইউটিউব চেনেল টেনশ্যন ব্লগলৈ এটা সাধাৰণ ভিডিঅ' ঘৰত আজি চিকেন বনাম চিকেন বনোৱা ভিডিঅ' এটা আপলোড কৰিম বুলি ভাবিছোঁ দালি আৰু কঁঠাল গুটি বইল কৰি লৈছোঁ মানে দালিৰ সৈতে দালি কঁঠাল গুটিৰ সৈতে চিকেনটো বনাম এয়া আলু পিঁয়াজ এইখিনি আদা নহৰু বটা আৰু জিৰা বটা এইখিনি চিকেন লোকেল চিকেন এইখিনি বস্তু এতিয়া আমি বনাম সেইটো তেলটো অলপ দি দিয়া তেল দিয়া বাছ তেল হৈ যাব এইটো হৈয়ে গৈছে নেকি তুমি যোৱা এইফালে যোৱা মই বনাই লওঁ বস্তুটো পিঁয়াজ দিলোঁ মাজে মাজে বনাওঁ আৰু সদায় নবনাওঁ আজি মন গ'ল বনাবলৈ বনালোঁ পিঁয়াজখিনি অলপ ব্ৰাউনি হওক এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দিম আমি আৰু ইমান মায়ে মছলা খোৱা মানুহ নহয় আৰু বুজিছেনে সুবিধা অনুযায়ী বনাওঁ আৰু কম মছলা খায় হালধি দিলোঁ এটা চিম্পুল ব্লগ ঘৰুৱা ব্লগ চিকেন মচুৰ দালি আৰু কঁঠাল গুটিৰ সৈতে চিকেন খাই বহুত ভাল লাগে আগতেও খাইছোঁ সেইবাবে আজি আৰু বনালোঁ বহুত দিনৰ মূৰত খাবলৈ মন গ'ল জিৰাটো কৈছে জিৰা জিৰাটো দি দিলোঁ পাকঘৰত সদায় নোসোমাওঁতো গতিকে চিৰিমতে ক'ত কি বস্তু থৈ গমেই নাপাওঁ ঢাকন লগাই দিলোঁ কিছু সময়লৈ ধুনু কি কৰিছা চিকেন খাবনে তুমি চিকেন খাবনে নোখোৱা খাবা ঠিক আছে ল'ৰাই চিকেন খাবই মানে বনাই আছোঁ টাইম লাগিব কি চলোৱা তুমি আৰে এইটো কি হ'ল আৰু চলোৱা তুমি কি ক'ব আৰু ল'ৰাৰ লগত খেলিব লাগে বোলে তুমি বহা
উৎপাত দেখিছে ইয়াত হৈ গৈছে আৰু চলোৱা চলোৱা এনেকৈ চলোৱা 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 তুমি এই এইখন সৰু মানুহে চলাই ক'ত মই চলাম আৰু চলোৱা হ'ব দে তুমি চলাই যোৱা কি ক'ব আৰু উপায় নাই আৰু অলপ খেলিব লাগে বনোৱাৰ মাজতে আৰু খেলি খেলিয়ে আৰু টাইম পাছ সেইখিনিও হোৱা নাই ৰেডি হৈ লওক ভাজি আছোঁ ৱাও এই ফ্ৰাই হৈ গৈছে চিকেন আলু দিব হৈ গ'লতো লোকেল চিকেন এইটো আলুটো অলপ গণ্ডগোল আছে নিদিওঁ আলুখিনি ভাজি লওঁ মাংসৰ সৈতে অলপ ৰঙচুৱা কৰি লওঁ আলুখিনি এইখিনি এয়া আপোনালোক বস্তু আৰু এটা দেখাওঁ ৰ'ব এয়া হৈছে বাঁহৰ গাজ সৰু সৰুকৈ কুটি দিছে মোৰ মায়ে আৰু শ্ৰীমতীয়ে বইল কৰি ৰ'দত দি আজি দিব হৈছে মানে নিমখ চিমখ কি এইবিলাক মছলাবোৰ দিব এইবিলাক ঘৰুৱা মছলা ঘৰত তৈয়াৰ কৰা মছলা এইবোৰ কি হয় বহুত কি হয় ক'ব লাজ কৰিছে নেকি যোৱাই নেকি লাহেকৈ কৈছে এইটো কি হয় মিক্স নেকি ঠিক আছে এবাৰ এতিয়া কি কৰিবা খান্দি দিবা নেকি হা অ'কে অ'কে খাব পাম মানে বটল সোমাই দিবা নেকি টেষ্টি হ'ব টেষ্টি 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 ইয়াত ভোট জলকীয়া দিব লাগিব স্মেল আহিছে দেই নহৰুৰ দেন ঢাকনি লগাই মাংস ফ্ৰাই হৈ গৈছে পুৰা কালাৰ ধুনীয়া হৈছে দেখোন সোৱাদ বা কেনেকুৱা হয় ভালেই হ'ব ইয়াত হেৰিখিনি দি দিওঁ এইখিনি আগতীয়াকৈ যেতিয়া যে কৰি থৈছিলোঁ দালি আৰু কঁঠালগুটি বইল কৰি থৈছিলোঁ এইখিনি এতিয়া আমি ইয়াত ঢালি দিম দালি কঁঠালগুটি বইল ইয়াত দালচেনি আৰু ইলাচি দিছিলোঁ ইলাচিৰ ধুনীয়া গোন্ধ পানী দিব লাগিব পানী দি দিওঁ টেন এইটো কেটলি কেটলিৰে দি দিলোঁ পানী আৰু অলপ দিওঁ ন হ'ব আৰু এইয়া বটি থোৱা গৰম মছলা তেতিয়া একচুৱেলি ভুলকৈ কৈছিলোঁ জিৰা বুলি কৈছিলোঁ জিৰা নহয় গৰম মছলাহে হয় অ'কে আৰু যিয়ে নহওক গৰম মছলাটো দিলোঁ অলপ লাৰি দিওঁ গোন্ধ পাই একেবাৰে খাবই মন গৈছে আৰু বাবুৰ কাৰণে ওলাই থওঁ ন ল'ৰাটো জ্বলা খাব নোৱাৰে যে তাৰ ভাগৰ ওলাই দিওঁ কি দিওঁ আলু দিওঁ ন 2 পিচ আলু তাৰপাছতে এয়া জোল হেৰি কৰোঁ ন চিকেনটো
সৰু চাই এই বাৰু নাখালে বাৰু ময়ে খাব পাৰিম, মোৰে হৈ যাব, কথা নাই, সেইটোৰ লগত ন' টেনশ্যন। জোল দিওঁ ন? অ'কে, বাবুৰ কাৰণে ওলাই দিলোঁ। এতিয়া আমি এইটো দিম বুলি ভাবিছিলোঁ, বাট এইটো নিদিওঁ, বহুত জ্বলা, বেছি জ্বলা হৈ যাব। সেইকাৰণে ঘৰৰ জলকীয়া যিহেতু সেইটো কাটি থোৱা আছিলে, এই আধা টুকুৰাটো দিম ইয়াতে। ভোট জলকীয়া দিলোঁ, অলপ। প্ৰায় ৰেডি হৈয়ে গৈছে আৰু এক উতল আহিলে আৰু হৈ যাব। Our chicken is ready. ধৰা হৈ যাব। অ'কে, চিকেন হৈ গ'ল। এতিয়া ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰাৰহে দেৰি। চিকেন ভাত, মাংস ভাত। ধুনু, ধুনু কেনেকুৱা লাগিছে? মজা মানে ন? ৱাও ঠিক আছে, হৈ গ'ল। এতিয়া আৰু ভাতৰ লগত খাওঁ আৰু টেষ্ট কৰি চাওঁ। তামাম, আপোনালোকেও খাই চাব, বহুত সোৱাদ হৈছে। নিজে বনাই নিজে প্ৰশংসা কৰাৰ দৰে হৈছে, সঁচাকৈ কৈছোঁ, খাই চাব, বহুত ধুনীয়া হৈছে। এতিয়া দেৰি নকৰোঁ, খাই দিওঁ আৰু।